অসমীয়া শৰ্ট ফিল্মৰ চেনেলটো লৈ কিছু বৰ্তমান আমি ব্লগ বনাই আছোঁ যিহেতু শৰ্ট ফিল্মৰ শ্বুটিং নাই লকডাউন কি খবৰ আপোনালোকৰ মই ঘৰতে আছো পিঠা বনাই আছো অলপ ফূৰ্তি কৰিছো আপোনালোকৰ ঘৰতে থাকিব ফূৰ্তি কৰিব সকলোৱে আনন্দ কৰিব ধন্যবাদ ঘৰতে থাকি বিহু নাচ উপভোগ কৰক আহকচোন চাওঁ সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা যুৱৰত পথাৰত বৰষা পথাৰত অনীতি ৰহে তই খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে অনীতি ৰহে তই লাউনি উঠতে মিচিকিয়া গাগিলৈ গছে বনে সেউজীয়া পাত পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ নৱ গৰু গা ধুৱাবলৈ দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ ঘৰলৈ মনত পৰিছে নাই লকডাউনৰ কাৰণে আৰু লকডাউন বঢ়াই দিলে এতিয়া ঘৰত যাব পাৰিব
বেয়া লাগিছে নাতি পুতি আছে বেয়া লাগে বেয়া লাগিলে উপায় নাই এতিয়া ইমান দিন এতিয়া 2 মাহ 1.5 মাহ হ'ব যাবই নোৱাৰিলা ন যাবই নোৱাৰিলে নাতিলে মনত পৰিছিলে কৰিছে কথা পাতিছে নাই কথা পাতিছিলোঁ 2 দিন কথা পাতিছোঁ তাৰপিছত নাই এতিয়া কি ফোন নালাগে ফোন লাগে লগোৱা নাই দেখিলে আৰু বেয়া লাগে বেছিকৈ আছে আমাৰ টিমৰ মেম্বাৰ আছামিজ ভিলেজ ৰকষ্টাৰৰ বছ আপুনি ঘৰতে থাকি বিহু বনাব আমি ঘৰতে থাকি বিহু বনাম লালমোহন বনোৱাৰ আগতে মই নিজৰ পেট পূজা কৰি লওঁ চাওমিন অকণ বনাইছিলোঁ তাকে খাওঁ আপোনালোকে বেয়া নাপাব আপোনালোকে মোৰ লগত খাওক আহক এতিয়া অকণমান আমি লালমোহন বনাওঁ মই নাজানো মই জানিম নে নাজানিম কিন্তু মই ঘৰতে চেষ্টা কৰিছোঁ আপোনালোকে মোৰ লগত থাকিব কেনেকৈ বনাওঁ চাব মই আজি পিঠাগুড়িৰে অৰ্থাৎ ৰাইচ পাউডাৰেৰে লালমোহন বনাম মোৰ ওচৰত গাখীৰ নাই চ' মই পাউডাৰ গাখীৰ ইউজ কৰিম আৰু পাউডাৰ গাখীৰেৰে গাখীৰ বনাই তাৰপিছত পিঠাগুড়িৰ ওপৰত দি কেনেকৈ বনাওঁ চাওঁ একচুৱেলি কি হ'ল মই এইটো গেছত যেতিয়া বনাবলৈ লৈছিলোঁ গেছটো বন্ধ হৈ গ'ল তেল দিম তেল দিয়াৰ পিছত কি হৈ গ'ল যে গেছটো বন্ধ হৈ গ'ল গেছটো বন্ধ হৈ গ'ল পিছত গম পালোঁ গেছটো বন্ধ হৈ গ'ল বুলি তাৰপিছত মই সেইকাৰণে সিটো গেছত গৈ আকৌ ষ্টাৰ্ট কৰিলোঁ ইয়াত আকৌ গেছ জ্বলালোঁ থেংক গড আছিলে বুলিহে দুটা তাৰপিছত ইয়াত আকৌ গেছ জ্বলালোঁ তাৰ ওপৰত আকৌ এতিয়া ৰাইচ পাউডাৰ দিম তাৰপিছত ৰাইচ পাউডাৰখিনি এতিয়া লৰাই দিম লাহে লাহে এতিয়া মই গাখীৰ ঢালি দিম গাখীৰ ঢালি ইয়াক লৰাইছোঁ মোৰ কি হ'ল যে মই পিঠাগুড়ি বেছিকৈ লৈ ল'লোঁ চ' মই গাখীৰ আধা লিটাৰতকৈ ওপৰত দিব লগা 3বাৰমান মই গাখীৰ আকৌ এনেকৈ বনাই মই বাৰে ইয়াত ঢালিলোঁ নহয় আধা লিটাৰতকৈ ওপৰত গাখীৰ দিয়াৰ পিছত 4বাৰ গাখীৰ উতলোৱাৰ পিছত এনেকুৱা অৱস্থা পাইছে ইমান দি লৈছোঁ ৰাইচ পাউডাৰ প্ৰথমটো আমি পিঠাৰ এয়া গুড়ি এনেকৈ বনোৱাখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ অলপ পিছত কি কৰিম দেখুৱাম চ' আমি ফাৰ্ষ্টতে সেইটো ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত আমি তাক আকৌ শুকান পাউডাৰ গাখীৰ দি ৰিফাইন তেল দি মঠি তাৰপিছত তাক গোল কৰি এনেকৈ গোল কৰিলোঁ এনেকৈ গোল কৰিলোঁ তাৰপিছত কৰি এনেকৈ ৰঙাকৈ এনেকৈ ভাজিছোঁ তাৰপিছত আমি চুগাৰ চিৰাপটো আজি আমাৰ গেছ খতম হৈ গৈছে চ' আমি জুইত চুগাৰ চিৰাপ বনাইছোঁ আৰু তাতে আমি দিম চুগাৰ চিৰাপ দেখাবলৈ আহিছোঁ এইটো চুগাৰ চিৰাপটো এতিয়া আকৌ লালমোহনৰ ওচৰত যাম ব'লা আহা এইটো হ'ল আমাৰ লাল ৰসগোল্লা লালমোহন পাহৰি গৈছিলোঁ পাই গোলাপ জামুন আমাৰ জুইত হেৰি বনাইছোঁ চুগাৰ চিৰাপটো বনালোঁ তাতে এতিয়া ভজা ৰসগোল্লাকেইটা কিবা কি নাম আছিলে নহয় লালমোহনকেইটা নাই বাঢ়িছে লালমোহনকেইটা জুইত দিছোঁ একবাৰ দুইটাই দেখাই দিয়া এফালে আমাৰ জুঠু আৰু জুডু তৃষ্ণা বহি আছে যদুৱে আজি পিঠি ফালাই দিলে
এতিয়া কথা কোৱা গৰাকী হৈছে আমাৰ ঢাংকাতি বুঢ়ী দেই চুগাৰ চিৰাপটো দেখুৱালা অঁ জানেনে আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে খাই কেনে কম বাৰু পিছত কেনেকুৱা লাগিব ন আমি খালে নিশ্চয় কম আপোনালোকক এতিয়া বাই বাই আমাৰ ভিডিঅ'টো চোৱাৰ বাবে লাভলী পিছত কোমল হৈ গ'ল ইমান ডাঙৰ